হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু RJ ব্লগ। চ' আজি আকৌ এটা নতুন ভিডিঅ' লৈ আছোঁ আপোনালোকৰ মাজলৈ। চ' আজি আমি যাম কেদাৰ মন্দিৰ চাবলৈ। চ' বলক আমাৰ লগত ভিডিঅ'টো বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিম্পু দাৰ দৰে কৈছোঁ দিয়ক, বেয়া নাপাব। চ' আহি পালোঁ কেদাৰ মন্দিৰ। চ' গাড়ীখন থৈ লওঁ, তাৰপিছত দেখুৱাম আপোনালোকক কেদাৰ মন্দিৰ। চ' এবাৰ চাৰিওফালে আপোনালোকক দেখুৱাই দিছোঁ। এখন কেদাৰ মন্দিৰত কাষত থকা পাহাৰ। সেইবিলাক মানুহে যে ইয়াত কাম কৰি আছে, মানে চাফাই কৰি আছে। চ' এখন পিকনিক প্লেচ হয়, আপোনালোকক দেখুৱাই দিছোঁ। চ' ইয়াত মানুহবোৰে জানুৱাৰী ফেব্ৰুৱাৰীত প্ৰায় পিকনিক খাবলৈ আহে। তো বলক তেনেহ'লে আমি ওপৰলৈ যাওঁ, আপোনালোকক দেখুওৱা কেদাৰ মন্দিৰ। এখন জাননী আপোনালোকে পঢ়িব। ইয়াত অসমীয়াতো আছে, হিন্দী ইংলিছ দুটা তিনিটা লেংগুৱেজ আছে, আপোনালোকে পঢ়িব। তেনেহ'লে যাওঁ আমি ওপৰলৈ। আপোনালোকে ভিডিঅ'টো ষ্টপ নকৰাকৈ চাই থাকিব, তো মজা ব্লগ হ'ব। ব্লগ তেনেহ'লে আমাৰ লগত আপোনালোকক ঠাইখিনি চাওকচোন, ইমান ধুনীয়া লাগিছে। মজা ঠাই হয়, আহিব আপোনালোকেও। কমেণ্ট কৰি জনাবচোন আপোনালোকে কোনে কোনে কেদাৰ মন্দিৰ আহিছে। তেনেহ'লে ওপৰলৈ গৈ থাকোঁ। এইখন আপোনালোকৰ পিকনিক প্লেচ হয়। জানুৱাৰী মাহত বহুত মানুহ হয় ইয়াতে। এইখিনি মেনাবাৰী বুলি কয়, আহিব আপোনালোকে। ফাইনেলি আহি গ'লোঁ কেদাৰ মন্দিৰ। আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি। এয়া হ'ল কেদাৰ মন্দিৰ। ওপৰৰ পৰা জাগা চাওক না, জাগা চাওক কি মজা।
ইফালে এটা পুখুৰী আছে, চ' সেইটো আপোনালোকক দেখুৱাই দিছোঁ।